বলক বানপানী চাবলৈ যাওঁ। আমাৰ লগত আছে মোৰ বন্ধু ভাইটি, গোটেইকেইজন আছে। পিছফালে চাওক আপোনাৰ পানী, ইফালে আপোনাৰ গোটেই পানী। আপোনালোকক বলক মই আজি পানী দেখাওঁ। গোটেই পানীয়ে ঘৰৰ বাটৰ মুখলৈকে পানী, ঘৰবোৰ ডুবি গৈছে চাওক। এয়া পানী আপোনাৰ গোটেই ঘৰৰ ভিতৰলৈকে গৈছে। ঘৰৰ আজি ৰাতিটো গোটেই বৰষুণ দিলে কিমান মানুহৰ ঘৰত পানী সোমাই যাব তাৰ কোনো ঠিক নাই। এয়া দেখিছে আপোনাৰ পানীত কিমান লেতেৰা জমা হৈ আহিছে। গৰু ছাগলীবিলাক পানী শুকাই গ'লে গৰু ছাগলীৰ কাৰণে ঘাঁহৰ কিমান অসুবিধা হ'ব। এইফালে পানী আপোনাৰ পথাৰ বুলিবলৈ একো চিন চাপ নাইকিয়া হৈ গৈছে। গছ গছনিবোৰ খালি আপোনাৰ দেখিব পোৱা গৈছে। ভাইটিকেইটাই জাল মাৰি আছে, মাছ পাইছে নে নাই নাজানো। জাল মাৰি আছে আপোনাৰ সৰু সৰু ল'ৰা, পানী পাই আপোনাৰ জাল মাৰিবলৈ ওলাই আহিছে। মাছটো পোৱা নাই বৰ্তমান, আহিছেহে চাগৈ। লাজ কৰিছে, লাজতেই জাল মৰা বন্ধ কৰি দিছে, জাল নামাৰে বোলে ৰুই। এইটো হ'ল আপোনাৰ অমিয় কুমাৰ দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াতো গোটেই পানী সোমাইছে আপোনাৰ ৰাস্তালৈকে পানী, যিহেতু ইয়াৰ ফিল্ডত ৰাস্তাত আপোনাৰ ফিল্ডলৈকে পানী সোমাইছে। আপোনালোকক উমিয়াদাস স্কুলৰ আপোনাৰ মেইন গেটটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো হ'ল আপোনাৰ অমিয় কুমাৰ দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখ্য গেটটো দেখিবলৈ পাইছে আপোনালোকে। ভিতৰত গৰু ছাগলী সোমাই আছে। বৰ্তমানতো আজি বন্ধ, গৰু ছাগলী থাকিবলৈ জেগা নোহোৱা হৈছে যিহেতুকে। দেখিছে আপোনাৰ গোটেই পানী। এইটো হ'ল অমিয়াদাস হাইস্কুল খেলপথাৰতো আপোনাৰ পানী। এয়া চাওক আপুনি অমিয়াদাস হাইস্কুল খেলপথাৰ, শোণিতপুৰ, অসম। আপোনাৰ ফিল্ডত গোটেই পানী, মুঠতে পানী আৰু আপোনাৰ ওপৰত আৰু অকণমান হ'লে আপোনাৰ একো চিন চাপ নোহোৱা হ'ব। আপোনাৰ ৱালৰ পৰ্যন্ত পানী হৈ গৈছে, প্ৰায় এফুটমান বাকী। এয়া খুৰা এজন আহি আছে আপোনাৰ চাইকেল ঠেলি। চাইকেল আপোনাৰ ঠেলি যাবলৈ লগা হৈছে, আপোনাৰ চলাবতো নোৱাৰে। পানীৰ সোঁত বৈছে, বাইকত চাওক বাইক কেনেকৈ চলাব লগা হৈছে। ঘৰবোৰ চাওক পানীত ডুব গৈছে। আপোনাৰ দেখিছে আপোনাৰ ঘৰবোৰ কেনেকৈ পানীত ডুব গৈছে। এইজন চাওক ঘৰৰ পৰা কিবা বস্তু ওলাবলৈ চেষ্টা কৰিছে তেওঁৰ বুকুলৈকে পানীৰ মাজৰ পৰা ঘৰৰ ভিতৰত কিবা বস্তু ওলাবলৈ চেষ্টা কৰিছে। টোপোলালৈ আপোনাৰ ওলাইছে। পানী যিহেতু সৰু ল'ৰা ছোৱালী লৈ পেলাই তেওঁলোকে ৰাস্তাতে ৰৈছেহি। ইফালে এজনে আকৌ আপোনাৰ টানা জাল মাৰি আছে, আপোনাৰ মাছ পাইছে। কিমান মানুহৰ ঘৰ ডুব গৈছে তাৰ কোনো হিচাপ নাই। এয়া ঘৰবোৰ দেখিছে পানীৰ মাজতে আবদ্ধ হৈ আছে। তেওঁলোক এই বাৰান্দাত বহি আছে, ওলাব পৰা নাই ঘৰৰ পৰা, ঘৰত পানী যিহেতু।
ৱালটোৰ সিফালে হ'ল আপোনাৰ AISF কেম্প, আপোনাৰ কেম্পতো পানী, এইটো মেইন আপোনাৰ ৰাস্তা, মেইন ঘাইপথ, তাৰ ওপৰে পানী বৈ গৈছে। এইটো হ'ল আপোনাৰ ঘনশ্যাম চেণ্টাৰ। চব দোকানৰ অৱস্থা কি হৈছে আপোনাৰ চব দোকান। ক'ত গৈ আছে? এই ক'ত গৈ আছে পানী? এই পানী ক'ত গৈ আছে? হা? নদীত গৈ আছে। কলৰ ভোৰ সাজি আপোনাৰ নাও বনাই চলাই আছে আপোনাৰ চকে। কিমান সুন্দৰ পৰিৱেশ, কিবা ভাল লাগি থকা যেনে দৃশ্য দেখিবলৈ পাইছে আপোনালোকে। জাল মাৰি আছে, জাল মৰা চাওঁ অকণমান, জাল কেনেকৈ মাৰে, হাতত লগাইছে টঙালি জাল। জাল মাৰিবলৈ পজিশ্যন লৈছে, মাৰিলে, টানি আছে, এতিয়া টানি আছে, টানি আছে, টানি আছে। এইটো হ'ল আপোনাৰ বাঁহবাৰী সৎসংগ কেন্দ্ৰ, এইটো পানীত ডুব গৈছে।